যোৱা কেইদিনমান ইমানেই গৰম দিলে যে গৰমত থাকিব পৰা নাছিলোঁ আৰু এতিয়া ইমানেই বতৰে মানে কাল ৰূপ ধৰিলে বৰষুণকে নেৰা নেপেৰা আৰু ইমানেই পানী বাঢ়িছে চাওকচোন। আমাৰ ৰুমৰ সন্মুখখিনিতো ইমানেই ঘাঁহ বন হৈ গৈছে, ওচৰে খুৰা এজনে ঘাঁহ বন কাটি নিছে আৰু দুবুৱে বহি লৈ চাই আছে। দুবুৰ গাটো অকণমান বেয়া হৈ আছিলে, সেয়ে ডক্টৰৰ ওচৰলৈ লৈ গ'লোঁ। ল'ৰা ছোৱালীবিলাকৰ নাজানো কিয় জোখতকৈ গৰমটো ইমান বেছি। দুবুৰ কাহ হৈয়ে আছে, তাতে ষ্টেণ্ড ফেন চিলিং ফেন লৈ লৈ মানে কফটো সম্পূৰ্ণ বহি গৈছে। সেয়ে লৈ আহিলোঁ ছাৰৰ ওচৰত দেখুৱাবলৈ আৰু আহি পালোহি বহুত ভিৰ লাগি আছিলে। সেই মানুহজনৰ 2টাৰ পৰা আকৌ ইলেকশ্যনৰ ডিউটি আছিলে, সেয়ে আমি কৈ মেলি আগতীয়াকৈ দেখুৱাই পেলাই ওলাই আহিলোঁ একেই সেই বৰষুণ দিয়ে আছে। এনেই দেৰি হৈ আছে, তাৰ পাছত আকৌ ট্ৰেফিকত ফচিছোঁ। পিছত মানুহজন আহি পেলাই পালেহি অফিচৰ সন্মুখ, আমি নমাই দিলোঁ, দি পেলাই আমি ঘৰলৈ বুলি আহিলোঁ আৰু সেইটো অফিচতে হৈছে তেওঁলোকৰ মিটিংখন। আহি পাই বাৰাণ্ডাতে দুবুক কোচৰ পৰা নমালোঁ আৰু বুকদৈ নৈখনৰ ফালে চকু পৰিলে, মানে পানী বাঢ়িয়ে আছে। এই নদীখনত আকৌ পানী বাঢ়ে যেনেকৈ এক ৰাতিতে কমে